হেল্ল' এভৰিৱান, আকৌ এটি নতুন ৰেচিপিৰে মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে বৰালি মাছ আৰু জিলিমিলি শাক। এয়া হৈছে বৰালি মাছ, গ্ৰীণ মটৰ, বিলাহী আৰু জিলিমিলি শাক। ইয়াত যিহেতু আমি আদা ব্যৱহাৰ নকৰোঁ, সেইবাবে নহৰু কেইফুটমান। বিলাহীখিনি ভালকৈ সৰুকৈ কাটি ল'ম যাতে সিজিবলৈ সুবিধা হয়। আজি আচলতে ৰেচিপিটো মায়ে বনাইছে, সেইবাবে ভাবিলোঁ আপোনালোকলৈও আগবঢ়াই দিওঁ। মাছখিনি আমি ভালকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰা মাছৰ যোনখিনি তেল থাকি যায় তাতে আমি পিঁয়াজ দি দিম। পিঁয়াজখিনি আমি ভালকৈ লৰাম, একদম ৰঙচুৱা হোৱালৈকে লৰাই থাকিম যাতে ধুনীয়াকৈ সিজে। তাৰপিছত আমি জিলিমিলি শাকখিনি দি দিম। জিলিমিলি শাকখিনি দিয়াৰ পাছত ভালকৈ লৰাই দিম। সোৱাদ অনুযায়ী ইয়াত মই নিমখ আৰু হালধি দিম, দি ভালকৈ লৰাই দিম। ভালকৈ মিক্স কৰাৰ পিছত মই গুচাই থৈ দিয়া মটৰ আৰু ইয়াত মই কেইটামান জলকীয়া দি দিছোঁ যাতে সোৱাদ হয় খাবলৈ। লৰাই পিনে আমি ঢাকি অলপ চিমত সিজাম। এয়া আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ সিজি গৈছে। সিজাৰ পিছত মই কাটি থৈ দিয়া বিলাহীখিনি ইয়াত দি দিম। বিলাহীখিনি দিয়াৰ পিছত আমি ভালকৈ লৰাম যাতে মিক্স হৈ যায় গোটেইবোৰ ভালকৈ। মিক্স হৈ সিজি গৈছে গোটেইবোৰ আৰু মই গৰম পানী আচলতে আগতেই কৰি থৈ দিছোঁ। এই গৰম পানীখিনি মই পৰিমাণ অনুযায়ী এড কৰি দিম। এড কৰাৰ পিছত কিছু সময় এনেকৈ উতলিবলৈ দিম। সময় সিজাৰ পিছত ইয়াত এড কৰা হৈছে পিঁয়াজৰ পাত আৰু ধনিয়া। ইয়াতে খাবলৈ ভাল হয় সেইবাবে এড কৰি দিয়া হৈছে। তাৰপিছত মাছ কেইপিচ ইয়াতে এড কৰা হৈছে। এড কৰাৰ পিছত অলপ সময় ঢাকি পিনে আমি উতলিবলৈ দিম। 10 মিনিটমান সিজোৱাৰ পিছত এয়া আমাৰ আজি জিলিমিলি শাক আৰু বৰালি মাছ ৰেডি হৈ গ'ল। মই খাই বহুত ভাল পালোঁ, আপোনালোকেও ট্ৰাই কৰি চাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।